কেনে আছা ষ্টিভ? পানী অবিহনে জীয়াই থকাটো বহুত কঠিন। কেনে আছা ৱাচি? তই জিন্দা আছ তাতেই মই সুখী। পিয়া লাগিছে নেকি? ইয়াৰ পৰা 4 কিলোমিটাৰ দূৰত এখন নদী আছে, চাবা। এতিয়া কোনো নদী নাই ৱাচি। তাত আমি আগতে পেলোৱা আৱৰ্জনাহে আছে অকল। আৰু যিসকল তাত আছিল তেওঁলোক গাঁও এৰি গুচি গ'ল। আৰু যিসকল থাকিল তেওঁলোকো এই কৰোণাত আক্ৰান্ত হৈ মৰি শেষ হৈ গ'ল। তইতো কৈছিলি মোক। তেনেহ'লে এতিয়া কি হাৰি যাবা নেকি ষ্টিভ? আৰু তইতো কেতিয়াও হাৰ নামানো। মানুহে ইয়াক ভালপোৱাৰ চিহ্ন বুলি কৈছিল। সেই ভালপোৱা যি তুমি এই পৃথিৱীখনক ভাল পোৱা, আৰু সেই ভালপোৱা যি মই এই পৃথিৱীখনক ভাল পাইছিলোঁ। কিন্তু চোৱা না, আজি মানুহে এই পৃথিৱীখনক কি কৰিলে। মোৰ ককা মোৰ আইতাৰ লগত ইয়াত দুবাৰ আহিছিল। তেওঁলোকে এই ঠাইখনক বহুত ভাল পাইছিল। তেওঁলোকে কৈছিল এনেকুৱা চিহ্নস্বৰূপ ঠাইসমূহ সদায় জীয়াই নাথাকে। মাত্ৰ এনেকুৱা ঠাইসমূহৰ পৰা শক্তিশালী মানুহে কেৱল টকা উপাৰ্জন কৰে, আৰু সেই টকাসমূহ সদায় নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰে। তই জাননে ষ্টিভ, মানুহে এইবিলাক পইচাৰে বেমাৰ বনাইছিল, আৰু সেই বেমাৰৰ ঔষধ বনাই টকা উপাৰ্জন কৰিছিল। টকাৰ আক্ৰোহে যে এই দুনিয়াখন শেষ কৰি পেলাব, এইবিলাক তেওঁলোকে জনা নাছিল। কিন্তু শক্তিশালী মানুহবোৰ সাজু আছিল, আৰু সেইকাৰণে তেওঁলোকে মংগল যাত্ৰালৈ যাবলৈ সাজু হ'ল, আৰু অৱশেষত তেওঁলোক মংগল গ্ৰহলৈ গুচি গ'ল, আৰু আমাক ইয়াত মৰিবলৈ এৰি গুচি গ'ল। অলপ হ'লেও কিছুমান কাৰক আছিল, যাৰ সহায়ত তেওঁলোকে হয়তো এই পৃথিৱীখন ধ্বংস হোৱাৰ পৰা বচাই ৰাখিব পাৰিলে হয়। কিন্তু কাৰ কি আহে যায়? এই সেউজীয়া পৃথিৱীৰ ৰং আজি ৰঙা হ'ল। এই কাৰণে নহয় যে আজি মানৱ জাতি সংকটত পৰিছে, লাখ লাখ মানুহৰ তেজ বৈ গৈছে। এই কাৰণে যে আজি পৃথিৱীয়ে মানুহৰ বিভিন্ন কুকৰ্ম মূৰ পাতি লৈ সদায় অন্তৰত আঘাত লৈ নিজৰ তেজ পোৱাই দিছে। যি কষ্ট আমি মানৱ জাতিয়ে দিছোঁ, যেতিয়াৰ পৰা আমি এই পৃথিৱীত মানুহ হৈ আহিছোঁ, তেতিয়াৰ পৰা মানুহে পৃথিৱীক সেই সকলোবোৰ কষ্ট দিছে, যাৰ কাৰণে আজি পৃথিৱীৰ খং লাভাৰ দৰে উত্তপ্ত হৈ উঠিছে। পানী শেষ হোৱা, বৰফ গলি যোৱা, বেমাৰ আজাৰ, জীৱ জন্তুক কৰা অত্যাচাৰ, গছ গছনি কাটি শেষ কৰা, পাহাৰ ভগা ইত্যাদি ইত্যাদি আৰু আন বহুতো সমস্যাৰ সন্মুখীন আমি সেই মানৱ জাতিয়েই হৈছোঁ, আমাৰ নিজৰ কিছুমান ব্যৱহাৰৰ কাৰণে, নিজৰ কিছুমান কৰ্মৰ দ্বাৰা। আমি পাহৰি গৈছোঁ যে পৃথিৱীক আঘাত কৰিলে পৃথিৱীয়েও আমাক উভতাই কষ্ট দিব। এই প্ৰলয় আমাৰ জন্তুৰ স্বভাৱৰ বিনিময়ত পাইছোঁ। এই পৃথিৱীয়ে আমি দিয়া কষ্টৰ ফল আমাক উভতাই দিব জানে, কিন্তু এই ফল আমি আমাৰ জীৱন দি উভতাই দিব লাগিব। মোৰ নাম নুৰজামাল। আৰু মোৰ নাম ইফতিকাৰ। আমি একোজন মানুহ হয়। আজি চাগে ইমান মানুহ জীয়াই থকা নাই, যাৰ পৰা আমি এইটো বিচাৰিব পাৰোঁ যে যিমান বাচি আছোঁ পৃথিৱীখনক কিমান ধুনীয়াকৈ সজাই তুলিব পাৰোঁ। তথাপি এই শূন্য পৃথিৱীখনক আৰু যাতে কোনেও ইমান কষ্ট নিদিয়ে, যাৰ ফল আমাৰ আহিব লগা প্ৰজন্মই
ভুগিব লগা নহয়। আহক আমি সকলোৱে মিলি পৃথিৱীখনক প্ৰদূষণমুক্ত কৰোঁ। সকলোৱে এডাল হ'লেও গছ পুলি ৰুওঁ। জীৱ জন্তুক অত্যাচাৰ কৰা দেখিলে, পাহাৰ কটা দেখিলে বা অন্য পৰিৱেশ প্ৰদূষণ হোৱা কাৰ্য দেখিলে আমি তাক ৰোধ কৰোঁ আৰু এখন সুস্থ পৃথিৱী আৰু সুস্থ সমাজ গঢ়ি আমি আগৰ ফালে আগবাঢ়ি যাব পাৰোঁ, তাৰে কামনাৰে জয় আই অসম, জয় হিন্দ। ধন্যবাদ। আৰু আপোনালোকৰ যদি আমাৰ এই ভিডিঅ'টো চাই ভাল লাগিছে আৰু ভৱিষ্যতেও যদি আপোনালোকে আমাৰ পৰা এনেকুৱা ধৰণৰ ভিডিঅ' আশা কৰে, তেনেহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা ঘণ্টা বটনটি